হাই গাইজ, আজি আমি যাবলৈ ওলাইছোঁ সোণাপুৰলৈ বুলি। তাতে আমাৰ এটা ইনষ্টলেশ্যন আছে আৰু গোটেই ইয়াতে আমি গাড়ীত বস্তুবোৰ ভৰাই লৈছোঁ আৰু ভৰাই লৈ যাবলৈ ওলাইছোঁ আমি সোণাপুৰলৈ বুলি। আমি গুৱাহাটীত হ'লে গোটেইখিনি স্কুটি দিয়ে কাম কৰোঁ আৰু বাহিৰত হ'লে আমি গাড়ী লৈ যাওঁ, কাৰণ অলপ দূৰ হৈ যায় আৰু এতিয়া বৰষুণৰ বতৰ যিহেতু, আৰু সেইকাৰণে আমি গাড়ী লৈ যাব ওলাইছোঁ। গাড়ী চলাব মন আছিল, কিন্তু সি ট্ৰেডিং কৰি থকাৰ কাৰণে গাড়ী চাড়ী নচলায়। এতিয়া ময়ে চলাম আৰু কি কৰিম আৰু উপায়টো নাই। বলক আমি গৈ থাকোঁ। এইফালে এই জেগাটো ইয়াতে য'ত আমাৰ ইনষ্টলেশ্যন হ'ব, আৰু দেখিছেনে আমি তাৰ চাৰবোৰ এনেকৈ টানি লৈছোঁৱে, কিন্তু আপোনালোক আৰু ইয়াতে আমাৰ গোটেই কাম চলি আছে। এইটো বসন্ত, ই খুটাত এনেকৈ বক্স লগাইছে, টেম্পৰাৰী কাম কৰি আছে ই, কিন্তু উপায় নাই, মানে এনেকৈ কৰিব লাগিব। গোটেইখিনি আউটডোৰে হয় যিহেতু, যিমান পাৰোঁ আমি ভালদৰে কৰিব চাওঁ, কিন্তু উপায় নাই। তাৰবোৰ এনেকৈ আহিছে আমাৰ এনেকৈ লাগি কিনে গছত গৈ কিনে, কাৰণ এই পুখুৰী গোটেইখিনি এৰিয়াতে ব্যৱহাৰ কৰিব লাগে কেমেৰা। সেইকাৰণে যিহেতু বেলেগ অপশ্যনেই নাই, সেইকাৰণে এনেকুৱা ধৰণে গুটি দিয়া হৈছে পুখুৰীবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে। আমাৰ এই কেমেৰাবোৰত সুন্দৰভাৱে টেপ মাৰি দিয়া হৈছে, যাতে বৰষুণৰ পানী আমাৰ বক্সৰ ভিতৰত সোমাব নোৱাৰে। আৰু কেমেৰাবোৰ আমাৰ সাধাৰণতে ৱাটাৰপ্ৰুফে থাকে, যিবোৰ বুলেট কেমেৰা হয়, কিন্তু তাৰ ভিতৰত যিবোৰ কানেক্টৰ হয়, কানেক্টৰৰ পৰা যাতে পানী নোসোমে সেইকাৰণে আমি সুন্দৰভাৱে টেপ মাৰি দিছোঁ। আৰু ইয়াতে আমাৰ এটা এটা কেমেৰাকৈ গোটেইখিনি কেমেৰা আমি বাঁহতে লগাইছোঁ, যিহেতু পুখুৰী হয়। ল'ৰাই আমাৰ ইলেক্ট্ৰিকেলৰ বৰ্ড লৈ আছে, কিন্তু সৰু ল'ৰাৰ নিচিনা কাৰ্টুন চাই চাই এনেকৈ ভিডিঅ' বনাই আছে, কাম কৰা মজা, মানে কাম কৰি আছে। কাৰ্টুন চালে এটা জজ বেলেগ আহে। ইলেক্ট্ৰিকেলৰ বৰ্ড লগাব দিছে তাক, সি কিন্তু ভিডিঅ' বনাই আছে। বৰিং কাম, এই বৰিং কামটোৰ কাৰণে মই কাৰ্টুন চাই আছোঁ। গোটেইখিনি কাম হৈ যোৱাৰ পিছত আমাৰ ইয়াতে সুন্দৰভাৱে ডিছপ্লে আহি গৈছে। ইয়াতে 4টা কেমেৰা আমি লগাইছোঁ টোটেল। ইয়াতে ৰাউটাৰ এটাই দিয়া গৈছে, চিকিউৰ ৰাউটাৰ। ইয়াতে চিম ব্যৱহাৰ কৰি আপোনালোকে মোবাইল কানেক্ট কৰি ল'ব পাৰে, আৰু সুন্দৰভাৱে আমাৰ ইয়াতে ডিছপ্লে আহি গৈছে, আৰু কাষ্টমাৰ ছেটিছফাইড হৈছে। আপোনাৰ প্ৰায় টাইমটো হৈছে আপোনাৰ 8টাই বাজি গ'ল। ৰাতিপুৱা 9টাৰ পৰা ৰাতি 8টালৈকে, মানে কাৰেণ্টটো ইমান বেছি ডিষ্টাৰ্ব দিছে নহয়, সেইকাৰণে বহুত বেছি ৰাতি হৈ গ'ল। আৰু আপোনালোকে যদি আমাৰ লগত CCTV লগাম বুলি ভাবিছে, আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ স্ক্ৰীণত নাম্বাৰবোৰ দিয়া হৈ আছে।